পরিহারে করো কাতরে প্রাণ রাখো বিমরা অকুল মহারাজ, কংস যে মোৰ শাসনৰ বিৰোধী। মই মই কি কৰিব পাৰো অকুল? বৃদ্ধ পিতৃ এটুপি চকুৰ পানীৰে নিষ্ঠুৰ কংসৰ পাখাৰী হৃদয় গলাব পাৰিব জানো অকুল? সকলোবোৰ কথা এবাৰ ভালদৰে ভাবি চাওক মহাৰাজ, ভাবি চাওক। মহাৰাজ, মহাৰাজ, মহাৰাজ বুলি মোক লাজ দিছা কিয় অকুল? মহাৰাজ, আজি পুত্ৰই যদি পিতাৰ কথা শুনিলেহেঁতেন, মহাৰাজ, এই প্ৰজাৰ নিবেদন ৰজাই কাণ পাতি শুনিলেহেঁতেন, তেন্তে জানো এই উগ্ৰসেন বন্দীশালাত পচিব লাগে? বসুদেৱ, বসুদেৱ, বসুদেৱ দ্ৰব্যকী ছটা শিশু যমৰ আলহী হব লাগে অকুল। মহাৰাজ, উগ্ৰসেনৰ কথা, উগ্ৰসেনৰ কথা আজি এটা সামান্য পোহৰীয়াও পালন নকৰে অকুল, মহাৰাজ, সঁচাকৈয়ে মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। যদুকুলৰ পিতা বসুদেৱ আজি বন্দী। বন্দী মহাৰাজ, বন্দী, বন্দী। এই অন্যায় অবিচাৰৰ, এই অন্যায় অবিচাৰৰ অভিযোগ তুলি প্ৰজাসকলে যদি ৰজাৰ ওচৰত যায়, প্ৰহাৰা হৈ চকু পানী টুকি টুকি উভতি আহিব লাগে মহাৰাজ। ইয়াৰ প্ৰতিকাৰ কৰিব কোনে মহাৰাজ? মথুৰাৰ সকলো প্ৰজাৰ কল্যাণৰ হেতু মথুৰাবাসীৰ
মঙ্গলৰ হেতু মই মহাৰাজ, মই আপোনাক মিনতি কৰিছো, মহাৰাজ, শেষ বাৰৰ বাবে কংসক অনুৰোধ কৰি চাওক মহাৰাজ, অনুৰোধ কৰি চাওক। অকুৰ একো লাভ নাই, অকুৰ একো লাভ নাই, অকুৰ মহাৰাজ, আজি যদি পুত্ৰই পিতাৰ কথা শুনিলেহেঁতেন, প্ৰজাৰ নিবেদন ৰজাই যদি কাণ পাতে শুনিলেহেঁতেন, তেন্তে জানো এই উগ্ৰসেন বন্দীশালাত পচিব লাগে। মহাৰাজ, বসুদেৱ দৈত্যকীৰ 6টা শিশুৱে অকালতে যমৰ আলহী হব লাগে। শুক্ৰসেনৰ কথা আজি এটা সামান্য পহৰীয়াও পালন নকৰে। মহাৰাজ, মহাৰাজ, কালি ৰাতি মই এটা সামাজিক দেখিছো মহাৰাজ, ভগৱান নাৰায়ণে মহাৰাজ, ভগৱান নাৰায়ণে হেনো যদুবংশত জন্ম লাভ কৰিছে। লগে লগে মহাৰাজ মনত পৰিছে মোৰ সেই দৈব্যবাণীৰ কথা। দৈব্যবাণী? মহাৰাজ, দৈব্যবাণীৰ কথাই সঁচা হওক। মোৰ এজন পুত্ৰৰ অকল্যাণত, সহস্ৰ পুত্ৰৰ কল্যাণ হওক, মই তাক ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো। মথুৰাবাসীৰ আজি দুৰ্ভাগ্য। আপোনাৰ দৰে এজন নিকা, এজন দক্ষ, এজন প্ৰভাৱশালী ৰজাৰ শাসনৰ পৰা বিনা কাৰণত বঞ্চিত হৈছে মহাৰাজ। ভগৱানে আপোনাৰ মংগল কৰক, ভগৱানে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ, দীৰ্ঘজীৱী কৰক। মই জীয়াই থাকিবলৈ বাঞ্ছা নকৰো। মহাৰাজ, মৰণেই মোৰ বাবে অমৃত। মহাৰাজ, এই প্ৰজাসকলৰ আত্ৰনাদ কিমানে ভীষণ তাক মই ভালদৰে উপলব্ধি কৰিছো। মই স্থিৰে চাই থাকিব নোৱাৰো। প্ৰজাৰ আত্ৰনাদ কিমান ভীষণ, কিমান মৰ্মভেদী
তাক মই ভালদৰে উপলব্ধি কৰিছো অকুল। তথাপিতো তথাপি মহাৰাজ, কংস যে আপোনাৰেই সন্তান। হাউকে কংস মোৰ পুত্ৰ। তথাপিতো অকুল মহাৰাজ, শৰীৰত যদি ডেকা কালৰ তেজ থাকিলেহেঁতেন, তাৰ অনাচাৰ অত্যাচাৰৰ বিৰুদ্ধে মই থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰজুতি তীক্ষ্ণ শিৱাই বহুৱাই দিলোহেঁতেন। মহাৰাজ, 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 কিন্তু মই সেই সৌভাগ্যৰ পৰা বঞ্চিত অকুল। মই অতি ক্ষীণিত জীৱন যাপন কৰিছো অকুল। অতি ঘৃণিত জীৱন যাপন কৰিছো অকুল। নিয়তি মহাৰাজ, নিয়তি। সকলোবোৰ নিয়তি মহাৰাজ, সকলোবোৰ নিয়তিৰ খেলা। পিতাকে কি কুমন্ত্ৰণা দিছা? কংস, তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, এই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুলিছে। আজি মোৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধি লিখিছে পিতা। কংস, তোৰ এই অত্যাচাৰী অনাচাৰী বচন মই শুনিব বিচৰা নাই। মোক অলপ নিৰলে থাকিবলৈ দে। পিতা, তুমি শুনিবই লাগিব। তোমাৰ ইচ্ছাতে কোনো কাম নহয় পিতা। আৰু শুনা, মই তোমাকে শুনাবলৈ আহিছো পিতা। শুনা পিতা, দৈৱকী গৰ্ভজাতে সতী সন্তানক মই কৰিলো নিধন। ঠিকেই, যিদিনাই দৈৱকী গৰ্ভজাতে অষ্টম সন্তানে ভূমিষ্ঠ হব, তাকো মই কৰিম নিধন। আৰু সেই দিন পাই সমাগত পিতা, দৈৱকী প্ৰসৱৰ কালে তেনেই ওচৰত। কংস, বসুদেৱে দৈৱকীৰ দুখ কি দুখত তেওঁলোকে বন্দী কংস। পিতা, বসুদেৱ দৈৱকী অকলে বন্দীয়ে নহয়,
প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুয়োজন অতি শৃংখলাবদ্ধ পিতা কংসৰ প্ৰাণবৈৰী আগমনৰ উপলক্ষে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ পিতা মই এতিয়া আহিলোহে পিতা কিন্তু পিতা তোমাক এই শুভ সংবাদ দিবৰ কাৰণে মই আহিছিলো অকুল মহারাজ এই মথুরারে ভবিষ্যতে পোহর নে আন্ধার এই যে অতি জটিল প্রশ্ন মহারাজ এই যে অতি জটিল প্রশ্ন আশা করু পোহরেই হব পা